ঠান্ডা হাওয়া আহি আছে না, তো বাজাৰত ঘূৰি পুৰা একদম মজা লাগে জানিস না। আৰু আজি পালাম আজি দুইটাই তো চাকৰি কৰে না। মই নাজানো, মই মিষ্টি খাবা যাম। তো ইয়াৰ গাইজ বহুত দিন পিছত তো এইফালে মজা। তো ইয়াৰ গাইজ কু বোলে লাজ পায় বোলে মানে কথা কবা। পালাম আজি দুইটাই, তো গাইজ আমি দুইটাই একদম আজি পালাই আছো পুৰা বিন্দাছ। গুৱাহাটীত ঘূৰা নিচিনা লাগি আছে না কো? কোকৰাঝাৰ মানে একদম পুৰা গুৱাহাটী নিচিনা হৈ গৈছে মানে গাড়ীৰ কাৰণে। মোবাইল চাৰ্জ শেষ পাইলে আৰু কি তোৰ মোবাইলটা দিবি না, মোবাইল ভিডিঅ' কৰি যোৱা। তো আমি ফুচকা খাম নাকি বাৰকো? ফুচকা আমি ফুচকা খাম এতিয়া। ফুচকা খালো মানে এইবাৰ কিবা চাকৰি কৰে না, তো এইবাৰ কুঁহিয়াৰৰ ৰস খাম মানে একদম পুৰা। মালদা হৈছে না, কথাই বেলেগ। यार गाइस खाला हो गया एकदम पूरा जाय আছে এতিয়া নাকি লাজ কি একদম বাজাৰত ঘূৰি পুৰা একদম মজা লাগে জানিস না। আৰু আজি একদম পুৰা কিবা অলপ বেলেগ বেলেগ দেখা যায় আছে ফেসটা আজি মোৰ মানে রোড কিবা অইলি ফেস নিচিনা লাগে আছে। তো আজি একদম পুৰা ঘূৰি আছো কোকৰাঝাৰত নাকি। এইখিনি জায়গাত একদম পুৰা মজা লাগে, একদম ঠান্ডা হাওয়া আহি আছে না, তো একদম পুৰা মজা লাগে না কো। আৰু ইফালে ফিলিংসটা মানে কি ইফালে কোকৰাঝাৰ প্লেটফৰ্ম মানে কি ৰেলৱে ষ্টেচন ফিলিংসটা অলপ মানে ভাল লাগে পুৰা একদম না। আৰু মাজে মাজে ওইফালে পেচাব কৰাও দেখা যায়। নবৌ কিয় নাহে বোলে, নবৌৰ আজিকালি লেভেল নহয় ৰে মানে কি টাইমে নাপাং ঘূৰিব। বেছিভাগে ইউটিউবাৰ হৈছে টাইম নাই লগত খালি ঘূৰিবে যায়। সদায় কয় কিয় নবৌ নাহে ৰে, অকে হ'লেও ভাল লাগে। তাক ভাল লাগে নেকি গিলে মানুহবিলাক কিয় এত ভাল পায়। এইবাৰ হনুমানত মিষ্টি খাম পুৰা একদম। খাম 2টামান 5টামান। 5টা মিষ্টি খাইলে মই একবাৰে ডেট ডাইৰেক্ট আজি মানে একদম পুৰা টেংকি ফুল হৈ আছে মোৰ। কৈছিল থাকিছিল আমাৰ লগতে খাই লাষ্টত বোলে ডাঙৰ ইউটিউবাৰ হ'ল পাত্তা নিদিলোঁ ৰাস্তা দিয়ে যাব এনেছি মই কথাখানে ক'ব আহি আছো দেখছা কি কয় একদম খাতাৰনাক মাইন লাগাইছে। ভাবছো পুৰা ঘূৰিম দুইটা আজি ৰাইড দিয়া কি এইগিলা উঠাব লাগে দিছে আৰু যাব লাগে দিছে একদম পুৰা লোডিং। আৰু বিশাল কৈছে কি মানে একদম দুইটা ফুটফাটে দি ঘূৰি থাক আজি বিন্দাছ। কোটাই কোকৰাঝাৰ টাউনটা পুৰা ফুটফাট দি ঘূৰিব কৈ আছে। পইচা দিলে বেলেগ কথা আছিল, পইচা এটা নিদিল খাবৰ কাৰণে পইচাও দিব লাগে না, ভাড়া দিব লাগছিল। খাৱা লোৱা ভাড়া চব দিব লাগছিল। তলত চাই কি আছে তলত আৰু কি ভিডিঅ' বনাই একদম উঠাবি তুই কি আৰু নবৌগেলা দেখা নাপাবি আজিকালি। এলা নাহে আজিকালি ঘূৰা ফুৰা একদম বেছি কৰিছিলোঁ, কিন্তু ওই চাইডত নাযাওঁ তাৰমানে যিটোমাৰ চাইডত বৰ্তমান জানিস না। তো ইয়াৰ গাইজ মানে কি হনুমান দোকান আহি পালোঁ এতিয়া একদম পুৰা মিষ্টি টিষ্টি একদম কালিতো বলামান দিম নেকি। ইয়াৰ মানে কি আহি পালোঁ এতিয়া হনুমান দোকান ইয়াতে পুৰা একদম মিষ্টি চিষ্টি ল'ম আৰু ইফালে একদম পুৰা মিষ্টি 2টামান খাই ল'ম। মই নাজানো, মই মিষ্টি খাবা জানিলেহে মিষ্টি খাবা নাজানো মই দেখোন। মানে কি আমি একদম পুৰা বিয়া খাব যাম আজি। বিশাল মানে কি আমাক এৰি পুৰা বাইক দি আহিছে আৰু আমাক দুইটাকে পুৰা খোজকাঢ়ি আহিব দিছে। সেই খাতাৰনাক ঠকাইছে আজি বিশাল আমাক। আগত আহি একদম পুৰা ৰেডি হৈ পুৰা ওলাইছে বঢ়াই। বেগ আজি কিবা ফিলিংসটা অলপ বেলেগ লাগি আছে, কিবা পুৰা মানে পুৰা একদম বাজাৰ কৰি অহাৰ নিচিনা লাগি আছে আজি। তো ইফালে আহি পালোঁ মানে কি এতিয়া কোকৰাঝাৰতে আছোঁ। বিলাচীপাৰাত যাম। বিলাচীপাৰাত থাকোঁ।
ফান্দাৰগুটি যাম এই কিবা ডিষ্ট্ৰিক্ট ধুবুৰী ডিষ্ট্ৰিক্ট পৰে না ধুবুৰী ডিষ্ট্ৰিক্ট তো গাইজ ধুবুৰী ডিষ্ট্ৰিক্ট ফান্দাৰগুটিত যাম মানে কি বিয়া আছে বিয়া খাব যাম একদম পুৰা সামান লৈ একদম আজি যে কি কম ক'ব লগা মানে মোৰ কোনো ৰাস্তাই নাই আৰু খাওয়া লোৱা যদি আজি মোৰ কম হ'ল হয় উঠাবই নাপালোঁ হয় গৈ আহিলা তো খাওয়া লোৱা একদম পুৰা ধামাকা হৈছিল না আজি ৰাতিপুৱা তো ইয়াৰ গাইজ ইফালে একদম মা কালী মন্দিৰ আৰু ভোলানাথ বাবাৰ মন্দিৰ কোকৰাঝাৰ দেখিছে কি মজা লাগে ভিউটো আহি পালোঁ মানে কি এতিয়া বিশালৰ ৰুমত আৰু বিশাল একদম পুৰা গা চা ধুই পঠাই ৰেডি হৈ আছে নেকি কি পৰিস্থিতি বেলেগ দেখা যায় বিশালৰ ৰুমটা বিশাল বোলে ইফালে একদম পুৰা বিল্ডিং বনাব কাপ প্লেট নহয় খালি কাপ এটা দুইটা কাপ এটা বাটি এইটো মেখেলা চাদৰ কাৰণে মোৰ কাৰণে আৰু মিষ্টি পুৰা খোৱা ল'ব নেকি মিষ্টি বোলে মোৰ কাৰণে মজা লাগিব খায়া তো ইয়াৰ গাইজ মানে কি এইফালে মেডাম যি একদম বটলত পুৰা পানী ভৰাই আছে মানে বহুত দূৰ যোৱাৰ কথা আছে তো আজি মানে পুৰা ধামাকা বহুত দূৰত যাম তো আমি এতিয়া আছোঁ কি বিশালক ৰখি মানে বিশাল আহি আছে আৰু ইফালে একদম পুৰা বিশালৰ বিল্ডিং মানে বান্ধা ষ্টাৰ্ট দিছে তো বিশাল মানে বিল্ডিং বান্ধিব ইয়াতে থাকিবি আমি থাকিম বিশাল বিল্ডিং বান্ধিব বিশাল বিল্ডিং বান্ধিব তো আমি দুইটা থাকিম কি আৰু না মজা লাগিব ষ্টাইলত না ঐ গৈ ষ্টাইলত ভাল লাগে না চলিতা না আৰু বেলেগ ষ্টাইল কৰিব লাগিব বঢ়িয়া আছে না তো একদম পুৰা বঢ়িয়া লাগি আছে এই মানে কি এই ষ্টাইলটা শ্বুট কৰি আছে তো ইয়াৰ গাইজ মানে কি আজি আমি একদম পুৰা বিয়া খাব যাম হা মানে কি বিশাল একদম পুৰা বৰিং কি ক'ম আৰু কাঢ়ি আছে টাইম হোৱাই নাই বোলে লেট কৰি আছে একদম বৰিং লাগি আছে কো বিশাল পেটলা হৈছে বোলে আগতে কি কয় বেৰে বেৰে গৈছে না আচলতে পেটলা নাছিল এৰা কি আছে বাইক চলাই যায় না দৈলিক তো এলা পেটলা হৈ গৈছে পুৰা একদম হ'ব লাগে পেটলা হ'ব লাগে মই শকত মৰা পা কত শকত হ'ব লাগিব না হয়নে নহয় ঐ ফটাফট গা ধুই জলদি বিয়া খাব যাব লাগে না বিয়া খাব যা ফোন কৰি আছে বাৰে বাৰে তো একদম পুৰা মানে গৰম লাগি আছে ৰে কো আজি কি যে কম নাই বহুত গৰম দিছে তো আমি কি যে কোকৰাঝাৰৰ মাইনাও কোম্পানীৰ পানী খাওঁ তো আৰু ইফালে বিশাল কি খাই বিশাল একদম পুৰা ষ্টাৰ ড্ৰপছ খায় মানে কি কবি আৰু দামী মানুহ হৈ গৈছে আজিকালি মালদাৰ হৈ গৈছে বিশাল খাই বটলবিলাক একদম পুৰা ফেলাই ৰাখছে মায়েৰি এতিয়া কু ওর গার্লফ্রেন্ডটার নাম কু এই ভালকে লিখাও কু ভাল লাগছে তো ইয়ার গাইজ একদম পুরা রেডি ওলালো বিয়াত যাবৰ কাৰণে ক'ত যাবি শ্বশুৰবাৰী তো একদম পুরা রেডি বিশাল কি লবা গেছে তো হেলমেটটা লৈছে এবার হ্যাঁ লৈছে ওইফালতে গিল নাকি ওলাই তো মানে কি একদম পুরা রেডি এতিয়া বিয়াত যাম তো ফাইনালি ওলালো এতিয়া যাম একদম পুরা কু ইফালে একদম পুরা সামান একদম পুরা মানে লৈছে আজি একদম পুরা মোটামুটি তো ইয়াৰ গাইজ মানে কি বহুত দিন পিছত লগ পাইছোঁ কুক আজি একদম পুৰা মানে কি ক'ম আৰু ন কমেণ্ট না কু 6-7 মাস নহয় 1 বছৰ হৈছে লগ নোপোৱা আমাৰ আজি বান্ধৰী একদম পুৰা মানে কোকৰাঝাৰত আহিছে তো আজি লগ পাইলোঁ আৰু কতখান বস্তু লৈ যাব লাগে কাৰোবাৰ ফোন আহিছিল তাৰ মানে ইফালে গৈছিল তো একদম কুৰ ফোন অহাৰ নিচিনা হৈছিল পুৰা বস্তুকেইটা মাটিত ৰাখি একদম পুৰা ফোন ৰিচিভ কৰাত ব্যস্ত তোৰ ফোন নহয় তই একদম পুৰা ৰেডি চাব লাগে জলদি পুৰা হেডজাম লাগি আছে দেখ তই ইয়াৰ গায়ে একদম পুৰা ৰেডি কাইবা পটিবি নেকি কাইবা যদি বিশালৰ লগত মানে পটিবি তো মোৰ মানে মেছেজ কমেণ্ট কৰিলে হ'ল মই ৰিপ্লাই দিয়া দিম বিশালৰ নাম্বাৰটা দি দিম মানে নাম্বাৰ লাগিলে কৈ দিবি বিশালৰ নাম্বাৰটা দি দিম মই একদম যাব লাগে আজি মানে কি বিয়া খাব যাই আছোঁ তো বিয়াত যাই একদম পুৰা মজ মস্তি হ'ব আজি
খালা মাঠে ভিডিওটা আধা ঘন্টামান লাগছে না গুয়াহাটে বিশাল মজা লাগে আছে কিবা খাওয়ালিংটা ভাল লাগছে একদম মানে মজা লাগছে তো ইয়াৰ গাইজ আহি পালোঁ বিয়াত এতিয়া মানে কি অলপ বিয়াত এনজয় কৰিম তো আপোনালোকে চাই থাকিব তো ইয়াৰ গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই